হেল্ল', হেল্ল', হু ইজ দিছ স্পিকিং? হয়, আপোনালোকে চাগে দৈনন্দিন জীৱনত ফোনত কথাটো পাতিয়ে থাকে, কিন্তু ইংৰাজীত যদি আমি ফোনৰ কেইটামান কনভাৰচেশ্যনৰ কথা জানি ল'ব পাৰোঁ, তেতিয়াহ'লে দৈনন্দিন জীৱনত ফোনত কথা পতাটো, তাকো ইংৰাজী ভাষাত কথা পতাটো তেনেই সহজ হৈ পৰিব। গতিকে চাই থাকক আৰু শিকি থাকক। লাৰ্ণ ইজি ইংলিছ। হু ইজ স্পিকিং? এইটো বাক্য আমি তেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি জানিব বিচাৰোঁ যে ফোনৰ আনটো মূৰত কোনে কথা পাতি আছে আপোনাৰ লগত। দিছ ইজ নেন্সি গগৈ স্পিকিং ফ্ৰম লাৰ্ণ ইজি ইংলিছ। এয়া মই নেন্সি গগৈয়ে কথা পাতি আছোঁ আপোনালোকৰ লগত লাৰ্ণ ইংলিছ ইজিৰ পৰা। বা আপোনালোকে এই বাক্যটো অলপ সাল সলনি কৰিও ব্যৱহাৰ কৰিব পাৰিব দৈনন্দিন জীৱনত। প্লিজ হ'ল্ড অন। এইটো বাক্য আপুনি তেতিয়া ব্যৱহাৰ কৰিব পাৰিব যেতিয়া আপুনি কাৰোবাক ক'ব খোজে যে অলপ দেৰি ৰখচোন, ফোনতে মই কাৰোবাক মাতি দি আছোঁ। বা কোনোবা যদি লাইনত বেলেগৰ সৈতে কথা পাতিব বিচাৰিছে কিন্তু আপুনি গৈ ফোনটো ৰিচিভ কৰিলে, তেতিয়া আপুনি এইটো ক'ব পাৰে। আই উইল কল ইউ লেটাৰ। মই আপোনাক অলপ পিছতকৈ কথা পাতিম। একচুৱেলি নাও আই এম লিটল বিট বিজি। আচলতে মই এতিয়া অলপ বিজি আছোঁ। এইটো বাক্য আপুনি তেতিয়া ব্যৱহাৰ কৰক যেতিয়া আপুনি ফোনত কথা পাতিব বিচৰা নাই কিবা এটা কামৰ বাবে আৰু ফোনটো আপুনি থ'ব বিচাৰিছে। হি ৰেং আপ য়েষ্টাৰডে। যোৱাকালি সি মোক ফোন কৰিছিলে। এই বাক্যটো আপুনি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে যদিহে আপুনি বিচাৰে যে যোৱাকালি আপুনি কাৰোবাৰ লগত কথা পতাৰ বিষয়ে বেলেগক আপুনি অৱগত কৰিব বিচাৰে। I came to know about his illness over phone. মই ফোনতহে গম পালোঁ তেখেত যে অসুস্থ বুলি। অভাৰ ফোন বুলি ক'লে ফোনত গম পোৱাটো বুজায় বা ফোনৰ দ্বাৰা আপুনি অৱগত হোৱাটো বুজায়। ৰিং মি আপ টুমৰ'। কালিলৈ মোক ফোন এটা কৰিবচোন। আমি যদি কাৰোবাক ফোন কৰোঁ তেতিয়া আমি ৰিং মি আপ বুলি কওঁ। আজিকালি বহুতেই কল মি বুলি কয়, কিন্তু সেইটো শুদ্ধ নহয়। শুদ্ধটো হৈছে ৰিং মি আপ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব, কাৰণ শেষত মই হেল্ল'ৰ লগত জড়িত এটা ধুনীয়া ইণ্টাৰেষ্টিং কথা ক'ম। আৰু আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মৰ্ণিং টাইম কনভাৰচেশ্যনৰ বাবে আগৰ ভিডিঅ'টো নিশ্চয় চাব। মোৰ এই চেনেলটো নতুন যদিও আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে মই আৰু অনাগত দিনবোৰত ভাল ভাল ভিডিঅ' আপলোড কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া আহিছোঁ, প্লিজ হেণ্ড অভাৰ দ্য ফোন টু ইয়ৰ মাদাৰ। প্লিজ আপুনি আপোনাৰ ফোনটো আপোনাৰ মাক দিয়কচোন। তেনেকৈ আপুনি ফোনটো কাৰোবাক দিবলৈ আপুনি ধুনীয়াকৈ ক'ব পাৰে। I have some technical problem on my phone. Will you be kind enough to message me please? মোৰ ফোনত কিবা টেকনিকেল প্ৰব্লেম হোৱাৰ বাবে কথা পতাত অসুবিধা হৈছে। আপুনি অনুগ্ৰহ কৰি মেছেজ কৰিব পাৰিব নেকি? আপোনাৰ যদি মোবাইলত কিবা এটা প্ৰব্লেম থাকে তেতিয়া আপুনি ধুনীয়াকৈ তেনেকৈ আপুনি কাৰোবাক ক'ব পাৰে যাতে সেই মানুহজনে আপোনাক মেছেজ কৰি কথাখিনি কোৱাত সুবিধা হয়। My phone doesn't have the required network to ring you up right at this moment. এইটো সময়ত আপোনাক ফোন কৰিবলৈ মোৰ মোবাইলত নেটৱৰ্ক নাই। এইটো বাক্যকে আপুনি অলপ সাল সলনি কৰি যদিহে আপোনাৰ মোবাইলত ৰিচাৰ্জ নাথাকে তেতিয়া ধুনীয়াকৈ এনেকৈ ক'ব পাৰে যে I don't have the required recharge to ring you up right at this point of time. নহয়নে এইটো বৰ ধুনীয়া ইংৰাজী? I saw you yesterday talking over the phone while crossing the road. মই আপোনাক যোৱাকালি আপুনি ফোনত কথা পাতি থাকোঁতে ৰাস্তাৰে পাৰ হৈ যোৱা দেখিছিলোঁ। এই বাক্যটোকে আপুনি শ্বপিং মলত কাৰোবাক লগ পালে বা কাৰোবাক স্কুলত থ'বলৈ যাওঁতে লগ পালেও ব্যৱহাৰ কৰিব পাৰে অলপ সাল সলনি কৰি লৈ। He was stammering over the phone and so I could not understand what he was speaking. এই কথাখিনি ৰৈ কোৱাৰ বাবে মই বুজি পাব নোৱাৰিলোঁ বা অস্পষ্ট হোৱাৰ বাবে মই ধৰিব নোৱাৰিলোঁ। ষ্টেমাৰিং মানে কথাবোৰ ৰৈ কোৱা বা কাৰোবাৰ শুনা পোৱাকে বুজায়। He hung up the phone while I was telling him about his mistake. মই তাক তাৰ ভুলখিনি কোৱাৰ সময়তে সেই ফোনটো কাটি থৈ দিলে। হেং আপ বুলি ক'লে আমি ফোনটো কাটি দিয়াকে বুজাওঁ। গতিকে আমি হেং আপ বুলি কৈ ফোনটো ৰখাৰ কথা ক'ব পাৰোঁ। যেনেকৈ You please hang up the phone. আপুনি ফোনটো ৰাখকচোন। এতিয়া আহিছোঁ আমি
এই ইণ্টাৰেষ্টিং কথাটোলৈ যিটো কথা আপোনালোকক মই ক'বলৈ ওলাইছোঁ সেইটো হ'ল হেল্ল' শব্দৰ আৱিষ্কাৰ। হেল্ল' শব্দটো পোনপ্ৰথমবাৰৰ বাবে টেলিফোনৰ আৱিষ্কাৰক গ্ৰাহাম বেলে ইউজ কৰিছিল। যদিও প্ৰথমতে হেল্ল' শব্দটো কোড হিচাপে ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া আমি হেল্ল' শব্দটো দৈনন্দিন আমি যেতিয়াই আমি ফোনটো ৰিচিভ কৰোঁ তেতিয়াই আমি হেল্ল' শব্দটো কওঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু আগলৈ যদি আপুনি ইংৰাজী বিষয়ৰ লগত জড়িত কোনো গ্ৰামাৰৰ টপিক নাইবা বিভিন্ন কম্পিটিটিভ এক্সামৰ ইংলিছৰ লগত জড়িত টপিক যদি আপুনি চাব বিচাৰে তেতিয়াহ'লে আপুনি মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।